প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক ভালে কুশলে আছা। আমি আজি স্বদেশ অধ্যয়ন বিষয়ৰ প্ৰথম অধ্যায় উত্তৰ পূব ভাৰতত অসমৰ পৰিৱেশ, ভূ-প্ৰকৃতি, জলবায়ু, মাটি আৰু পৰস্পৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰিম। অধ্যায়টোৰ আমি আজি আলোচনা কৰিম উত্তৰ পূৰ্বাঞ্চলত অসমৰ স্থান, অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ বিভিন্ন ক্ষেত্ৰত অসমৰ স্থানৰ বিষয়ে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই তালিকাখন দেখিবলৈ পাইছা। ইয়াত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মাজত অসমৰ স্থান দেখুওৱা হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ 8খন প্ৰদেশৰ ইয়াত এখন তালিকা দিয়া হৈছে আৰু এই 8খন প্ৰদেশৰ প্ৰত্যেকৰে মাটিকালি, জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্ব আৰু সাক্ষৰতা হাৰ। ইয়াত তোমালোকে মন কৰিবলগীয়া কথাটো হ'ল যে এই তথ্যটো 2011 চনৰ লোকপিয়ল অনুসৰি লোৱা হৈছে। ভাৰতবৰ্ষত তোমালোকে এটা কথা জানি লোৱা যে ভাৰতবৰ্ষত প্ৰত্যেক 10 বছৰ মূৰে মূৰে লোকপিয়ল বা লোকগণনা অনুষ্ঠিত হয়। এতিয়া অন্তিমটো লোকগণনা অনুষ্ঠিত হৈছিল 2011 চনত। গতিকে 2011 চনৰ তথ্য অনুসৰি উত্তৰ পূৰ্বাঞ্চলৰ কোনখন প্ৰদেশত মাটিকালি কিমান, জনসংখ্যা কিমান আৰু প্ৰতি বৰ্গ কিলোমিটাৰত কিমানজন মানুহে বাস কৰে আৰু প্ৰতি 100জন মানুহৰ বিপৰীতে কিমানজন মানুহ সাক্ষৰ, অৰ্থাৎ সাক্ষৰতাৰ হাৰ কিমান, সেই তথ্যটো ইয়াত দিয়া হৈছে। আমি যদি ইয়াত চাওঁ, মাটিকালি হিচাপত উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ সৰু ৰাজ্যখনেই হৈছে ছিকিম। অন্যহাতে আটাইতকৈ ডাঙৰ ৰাজ্যখনেই হৈছে মাটিকালি হিচাপত আটাইতকৈ ডাঙৰ ৰাজ্যখনেই হৈছে অৰুণাচল প্ৰদেশ আৰু দ্বিতীয়তে হৈছে অসম। অসমৰ মাটিকালি ৭৮,৪38 বৰ্গ কিলোমিটাৰ, তোমালোকে মনত ৰাখিবা। অন্যহাতে কিন্তু অৰুণাচল প্ৰদেশৰ ৮৩,৭৪৩ বৰ্গ কিলোমিটাৰ। অন্যহাতে আমি যদি জনসংখ্যা চাওঁ, জনসংখ্যাৰ ফালৰ পৰাও ছিকিমত জনসংখ্যা একেবাৰে কম, ৬,১০,৫৫৭জন মাত্ৰ 2011 চনৰ লোকপিয়ল অনুসৰি। কিন্তু অসমত ৩,১২,০৫,৫৭৪জন 2011 চনৰ লোকপিয়ল অনুসৰি। অন্যহাতে জনসংখ্যাৰ ঘনত্বৰ দিশৰ পৰা আটাইতকৈ বেছি ঘনত্ব থকা ৰাজ্যখনেই হৈছে অসম। অসমত প্ৰতি বৰ্গ কিলোমিটাৰ ৩৯৭ জন লোকে বাস কৰে। অন্যহাতে আটাইতকৈ কম জনসংখ্যাৰ ঘনত্ব আটাইতকৈ কম থকা প্ৰদেশখন হৈছে বা ৰাজ্যখন হৈছে অৰুণাচল প্ৰদেশ। তাত মাত্ৰ 17জন মানুহ বাস কৰে। উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ বেছি মাটিকালি থকা বা বৃহৎ ৰাজ্যখনেই হৈছে অৰুণাচল প্ৰদেশ আৰু কিন্তু তাত জনসংখ্যা ঘনত্ব আটাইতকৈ উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ কম, মাত্ৰ 17জন। কিন্তু অসমত আটাইতকৈ বেছি, অসমত প্ৰতি বৰ্গ কিলোমিটাৰ ৩৯৭ জন লোক বাস কৰে। এতিয়া যদি সাক্ষৰতাৰ হাৰ চোৱা যায়, উত্তৰ পূব ভাৰতৰ সাক্ষৰতাৰ হাৰ আটাইতকৈ বেছি আমি ক'ত পাম? মিজোৰামত 91.33 জন, অৰ্থাৎ প্ৰায় 92 জন। 100 জনৰ ভিতৰত প্ৰায় 92 জন লোকেই মিজোৰামৰ সাক্ষৰ, অৰ্থাৎ লিখা পঢ়া কৰিব জনা লোক। অন্যহাতে আটাইতকৈ কম, উত্তৰ পূবৰ ভিতৰত আটাইতকৈ কম অৰুণাচল প্ৰদেশত, যি 65.38%, অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশত আটাইতকৈ সাক্ষৰতাৰ হাৰ আটাইতকৈ কম আৰু উত্তৰ পূৰ্বাঞ্চলৰ মিজোৰামত আটাইতকৈ বেছি, 91.33%। অন্যহাতে ইয়াত আমি অসমৰ কথাটো খুব গুৰুত্বপূৰ্ণ। অসমৰ মাটিকালি হৈছে ৭৮,৪38 বৰ্গ কিলোমিটাৰ। 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা হৈছে ৩,১২,০৫,৫৭৪ জন। অন্যহাতে অসমৰ প্ৰতি বৰ্গ কিলোমিটাৰত ৩৯৭ জন লোক বাস কৰে, অৰ্থাৎ জনসংখ্যাৰ ঘনত্ব মানে আমি কি বুজো যে প্ৰতি বৰ্গ কিলোমিটাৰত কিমানজন মানুহে বাস কৰে। আৰু অসমৰ সাক্ষৰতাৰ হাৰ ৭২.১৯%। তেনেহলে ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক ভিডিঅ'টোৰ দ্বাৰা উপকৃত হৈছা। ধন্যবাদ।